নমস্কাৰ। আবৃত্তি কৰিবলৈ লৈছোঁ প্ৰজন্ম প্ৰতিভা সন্মান 2019 আৰু আবৃত্তি কণ্ঠ 2019 বঁটাৰে সন্মানিত কবি ডক্টৰ মানসী গগৈ বৰগোহাঁইৰ কবিতা মোৰ মা মোৰ শক্তি। মা মমতাৰ প্ৰথম আচল, মা পৰাণৰ প্ৰথম আশ্ৰয়, মা সুৰক্ষাৰ প্ৰথম আধাৰ, মা মোৰ শক্তিৰ প্ৰথম আকৰ, মাৰ বুকুতেই প্ৰথম অধিকাৰ। এয়া মোৰ কাকো নিদিওঁ, মাৰ কোলাতেই প্ৰথম আস্থা। এতিয়া মোক কোনেও একো কৰিব নোৱাৰে, মাৰ আঙুলিৰ পৰশত পৰম প্ৰশান্তি। ইয়াতকৈ আৰু সুখী সময় নাই, মা আছে মানে একোৱেই নালাগে, মোৰ ভোক আৰু সকলো দুখৰ অন্ত। মাৰ অভিমানত জনমি উঠে বুকুত অলেখ প্ৰতিশ্ৰুতি, জাগি উঠে সপোন দিঠক কৰাৰ সুতীব্ৰ বাসনা। জীৱন শিক্ষাৰ প্ৰকৃত শিকাৰু, মাৰ প্ৰজ্ঞাই মোক দিলে মানুহক মানুহ ৰূপে, জীৱনক জীৱনেৰে চোৱাৰ প্ৰকৃত দীক্ষা। মাৰ ওঠৰ সেমেকা হাঁহিয়ে বুকু শূন্য কৰে, মাৰ সুউজ্জ্বল দুচকুৱে হিয়াখন পূৰ্ণ কৰে। মোৰ হাঁহিতেই মাৰ সৰগ, মাৰ হাঁহিত তৃপ্ত মোৰ জীৱন তৃষ্ণা। প্ৰাপ্তি অপ্ৰাপ্তি জন্ম মৃত্যু জীৱনৰ সকলো হিচাপত মূলধন লাভ সুদ সকলো মা, মাথোন মা। ধন্যবাদ।